গাইজ কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৰে ভাল মোৰটো ভালেই মই দেহি কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি আৰু এয়া মই মাছ ভাজিবৰ কাৰণে লৈছোঁ আৰু এয়া কেৰাহীখন গৰম হওঁতে মই মিঠাতেলখিনি দি দিলোঁ আৰু এয়া মাছখিনি মই ধুনীয়াকৈ মেৰিনেট কৰি ৰাখি দিছোঁ আৰু মাছৰ কণী ওলাইছিলে যিহেতুকে বাৰিষাৰ ছিজন মাছৰ কণী থাকেই আৰু মাছৰ কণীখিনি মই এক্সট্ৰাকৈ ৰাখি দিছোঁ বেলেগ এটা ৰেচিপি বনাম বুলি আৰু আপোনালোককো দেখাম বাৰু আৰু এয়া মই লৈছোঁ ঔটেঙা একদম কুমলীয়া ঔটেঙা দুটা কিনি আনিছিলোঁ আৰু সৰু মাছৰ লগত বেছি টেষ্ট লাগে মানে নাও মাছৰ লগত কিন্তু পোৱা নগ'ল ডাঙৰ মাছেই পালোঁ আৰু এয়া কেইটামান দালি তিয়াই লৈছোঁ দালিত ঔটেঙা দি বনাম আৰু পিঠাগুড়ি দিও বনাব পাৰি কিন্তু ঔটেঙাত মানে দালি দিলেও ভাল লাগে আৰু খাই আৰু এইখিনি হৈছে মাছৰ কণীখিনি মই এক্সট্ৰাকৈ এটা বেলেগ ৰেচিপি বনাম বুলি কৈছিলোঁ যে সেইটো কাৰণে এয়া মাছৰ কণীৰ লগত মই পিঁয়াজ জলকীয়া আৰু অকণমান সৰু সৰুকৈ আদা কাটি লৈছোঁ আৰু এয়া মাছখিনি মই ফ্ৰাই কৰি আছোঁ এটা চাইডে এফালে এটা কাম কৰি আছোঁ এফালে এটা কাম কৰি আছোঁ আপোনালোককো দেখাই আছোঁ আৰু মাছখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম মই আৰু মাছৰ গেছটো কমাই থৈ আহিছোঁ মানে মাছ ফ্ৰাই কৰি থকা আৰু এইখিনি মই ধুনীয়াকৈ যোগাৰ কৰি লওঁ কিন্তু কৰোঁ আপোনালোকক দেখাওঁ ইয়াতে লৈছোঁ মই কেঁচা জলকীয়া কেইটামান কাটি অকণমান আদা আৰু দুটা ডাঙৰ পিঁয়াজ লৈছোঁ এইখিনি মই ধুনীয়াকৈ সানি ল'ম আৰু ইয়াতে নিমখ হালধি আৰু 2 চামুচমান মই বেচন দি দিছোঁ বেচনখিনি দি ধুনীয়াকৈ মই মোহাৰি ল'ম আৰু এতিয়া মই ইয়াৰ বৰ বনাম আপোনালোকক দেখাম বাৰু বৰ বনোৱা আৰু এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ বেছিকৈ নিমখ দি নিদিব নহ'লে বেছি হৈ যাব যিহেতুকে মাছৰ কণী একেবাৰে কম আছিলে সেইটো কাৰণে আৰু অকণমান হালধি দি দিছোঁ এতিয়া ধুনীয়াকৈ মই মোহাৰি ল'ম আৰু পানী নিদিওঁ আৰু যিহেতুকে মাছৰ কণী পানী আছেই ন সেইটো কাৰণে আৰু জালখন এৰুৱাই ল'ব মই জালখন এৰুৱাব পাহৰি গ'লোঁ পিছত জালখন এৰুৱাই দিলোঁ মানে মাছৰ কণীত যোনটো জাল এখন থাকে ন বিজল নিচিনা সেইখন এৰুৱাই ল'ব মই পাহৰি গ'লোঁ পিছত কিন্তু মই এৰুৱাই ল'লোঁ ভিডিঅ' কৰাৰ পিছত আৰু এৰুৱাই লৈছিলোঁ মই সেইখন আৰু এয়া ধুনীয়াকৈ মই অকণমান সময় ৰাখি দিম আৰু এয়া মাছ ফ্ৰাই কৰি হৈ গৈছে এটা বেষ্ট আৰু নেক্সট বেষ্টটো মই ভাজি আছোঁ ধুনীয়াকৈ আৰু এইখিনি ভাজি হ'লে মই একেখিনি তেলতে মাছৰ টেঙা আঞ্জাখন বনাম আৰু এতিয়া এইখিনি ধুনীয়াকৈ ৰাখি দিছোঁ যিহেতুকে গেছ খালী হৈ থকা নাই এটা চাইডে ভাত পাতিয়া হৈ আছে আৰু এয়া মই ঔটেঙা ধুনীয়াকৈ কাটি লৈছোঁ এয়া দালি আৰু এটা ডাঙৰ পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ আৰু কেইটামান পাঁচফোৰণো লাগিব বাৰু আৰু এয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল দেখিছে নহয় ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ আৰু একেখন কেৰাহীতে মই তৰকাৰীখিনি বনাম আৰু তেল আছে যিহেতুকে অকণমান তেল দি দিলোঁ বেছি দিয়া নাই আৰু এয়া পাঁচফোৰণ কেইটামান ফুটাই ল'লোঁ আৰু এতিয়া মই পিঁয়াজখিনি ইয়াতে দি দিম যিহেতুকে মই অকলে ভিডিঅ' কৰি আছোঁ আৰু অকলে বনাই আছোঁ অকণমান অসুবিধা হৈছে ভিডিঅ'টো অলপ লৰি আছে আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু এয়া পিঁয়াজখিনি দি অকণমান সময় ভাজি ল'ম মই আৰু ইয়াতে মই হালধিও দি দিম 1.5 চামুচমান হালধি দি দিম আৰু জুইটো অকণমান কমাই লৈছোঁ মই যিহেতুকে একদম পূৰা গৰম হৈ আছিল ন কেৰাহীটো মাছ ভাজি থকা হৈ আছিল ন সেইটো কাৰণে মই জুইটো অলপ কমাই লৈছোঁ আৰু এয়া সৰু চামুচেৰে 1.5 চামুচমান হালধি দি দিছোঁ আৰু এইখিনি ভাজি হ'লে মই ইয়াতে পিঁয়াজখিনি অকণমান ভাজা গ'লে আৰু তেতিয়া মই ইয়াতে ঔটেঙাখিনি দি দিম আৰু এয়া দেখিছে নহয় পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই গৈছে অকণমান ৰঙচুৱা নিচিনা হৈছে এতিয়া মই ইয়াতে কাটি ৰখা ঔটেঙাখিনি দি দিছোঁ মই ঔটেঙা বেছিকৈ দিছোঁ যিহেতুকে কুমলীয়া ঔটেঙা টেঙাটো অলপ কম থাকে ন সেইটো কাৰণে বেছিকৈ দি দিছোঁ বেছিকৈ মানে সৰু সৰু দুটা আৰু কাটি দিছোঁ আমাৰ ঘৰত টেঙা খাই আৰু চবে কামুৰি খাব বিচাৰিব ন সেইটো কাৰণে সৰহকৈ দি দিছোঁ আৰু ইয়াতে মই 1.5 চামুচমান নিমখ দি দিছোঁ আৰু নিমখ বেছিকৈ দিব লাগিবই যিহেতুকে তৰকাৰী বনাম ন পিছত আকৌ নিমখ দিবলগীয়া হ'বই এতিয়া মই এইখিনি অকণমান ভাজি লৈছোঁ ধুনীয়াকৈ আৰু ইয়াতে মই দাইলখিনিও দি দিম অকণমান সময় ভাজ খালে ঔটেঙাখিনি ইয়াত দাইল দিব পৰা হৈছে আৰু ঔটেঙা এনেই সিজি যাব কুমলীয়া যিহেতুকে সেইটো কাৰণে মই প্ৰেছাৰ কুকাৰত একো দিয়াই নাই মানে এনেই ডাঙৰ ঔটেঙা হ'লে তেতিয়া প্ৰেছাৰ কুকাৰত দিব লাগে এতিয়া আৰু প্ৰেছাৰ কুকাৰত দিয়া কোনো প্ৰয়োজন নাই নিজেই সিজি নাইকিয়া হৈ যাব আৰু এতিয়া মই তিয়াই ৰখা দালিখিনিও দি দিলোঁ ধুনীয়াকৈ আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম অকণমান সময় ভাজি ল'ম মোৰ অকণমান অসুবিধা হৈছে আৰু ভিডিঅ' কৰোঁতে নিজে লৰাইও আছোঁ আৰু ভিডিঅ' কৰি আছোঁ ন ষ্টেণ্ডডাল ক'ত থাকিল জানো বিচাৰিয়ে নাপালোঁ মই মানে এইকেইদিন বহুত ভিডিঅ' কৰা নাই বেলেগে কৰি দি থাকে ন ভিডিঅ' সেইটো কাৰণে ষ্টেণ্ডৰ প্ৰয়োজন নহয়ে মই ষ্টেণ্ড নলগোৱাকৈ ভিডিঅ' কৰোঁ আচলতে এতিয়া ষ্টেণ্ডডাল লাগিছিল কিন্তু বিচাৰি নাপালোঁ আৰু জল্দি বনাই দিলোঁ সেইটো কাৰণে আৰু এতিয়া মই ইয়াতে পানী এড কৰি দিছোঁ পানী এড কৰি এতিয়া মই অকণমান সময় ঢাকন লগাই ৰাখি দিম আৰু ইফালে মোৰ ভাতটোও হৈ গ'ল আৰু এইখিনিতে মই এটা কেৰাহীত মাছৰ বৰাখিনি বনাম মানে কণীৰ বৰাখিনি বনাম এইখিনি মই ধুনীয়াকৈ ঢাকি ৰাখি দিলোঁ আৰু এয়া দেখিছেনে মাছৰ কণীখিনি বনাম মই এটা চাইডে তৰকাৰী পাতি দিলোঁ আৰু এটা চাইডে সৰু কেৰাহী এখন লৈছোঁ আৰু কেৰাহীখন একদম গৰম হৈ ধোঁৱা ওলাই গৈছে দেখিছে নহয় আৰু এতিয়া মই ইয়াতে মিঠাতেলখিনি দি দিছোঁ ৰিফাইনতো বনাব পাৰে আপোনালোকে কিন্তু আমাৰ ঘৰত ৰিফাইনটো ইমান ইউজ নহয় সেইটো কাৰণে মই মিঠাতেলতে বনাম আৰু বৰাখিনি মই ধুনীয়াকৈ এটা এটাকৈ দি ল'লোঁ চামুচ এখনেৰে আৰু 2 টিপ হ'ব আৰু বেছি নহয় ন এয়া দেখিছে নহয় অলপমান বাকী আছে প্ৰথমৰ টিপটো ধুনীয়াকৈ মই ৰঙচুৱাকৈ ভাজি ল'ম সোৱাদ কিন্তু ধুনীয়া হৈছিলে দেই খাই পেলাই চবে মানে ৰিভিউ দিছে ধুনীয়া হৈছিল খাবৰ কাৰণে এইটো আচলতে মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ
এনেই ধৰি লওক মাছৰ বৰা বনোৱা যায় বা মাছৰ কণী এনেকৈ ধুনীয়াকৈ ভাজি দিয়া যায়, কিন্তু আজি মই বৰা চিষ্টেমত বনালোঁ। খাবলৈ কিন্তু ধুনীয়া টেষ্টি হৈছিলে। আৰু ইয়াৰ প্ৰথম বেচটো ধুনীয়াকৈ ভাজিলোঁ, দেখিছেনে ৰঙা হৈ গ'ল একদম। জুইটো কমাই ৰাখিছোঁ যিহেতুকে পূৰা গৰম হৈ আছিল ন কেৰাহীটো, সেইটো কাৰণে জুইটো কমকৈ অকণমান সময় লৰাই ভাজি আছোঁ। আৰু ইয়াৰ প্ৰথমৰ টিপটো হৈ গ'ল, দেখিছে নহয় এইকেইটা। আৰু নেক্সট টিপটো মই পাতি দিলোঁ ধুনীয়াকৈ। আৰু প্ৰথমৰ টিপটো যে খাই নাইকিয়াই কৰি পেলালে। হাজবেণ্ডে ইবাৰ আহিছে খাইছে, সিবাৰ আহিছে খাইছে, এনেকৈ কৰি নাইকিয়াই কৰি পেলালে। আৰু এইফালে একদম মই কেৰাহীত দি দিয়া দাইল আৰু ঔটেঙাখিনি ধুনীয়াকৈ সিজিছেই। আৰু অকণমান পানী দিব লাগিব যিহেতুকে ঘৰত মানুহ বেছি, সেইটো কাৰণে পানী অকণমান দি দিলোঁ। আৰু অকণমান সময় মই ঢাকি ৰাখি আকৌ অকণমান উতলাই দিম, তাৰপিছত ইয়াত মাছ দিব পৰা হ'ব। আৰু এইফালে এক লুটি লৰাই দিলোঁ। আৰু এইফালে আকৌ পানী দিয়াৰ পিছত উতল আহি গ'ল ধুনীয়াকৈ। আৰু ইয়াতে মই এতিয়া মাছ এড কৰিব পাৰিম। আৰু ইয়াত দেখিছে নহয় মাছৰ বৰাখিনিও হৈ গ'ল, মাছৰ কণী বৰা। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে, ধুনীয়া লাগে কিন্তু খাবৰ কাৰণে। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, আপোনালোকক ৰিভিউটো দি দিছোঁ আৰু ভাল লাগিছিল খাবৰ কাৰণে। আৰু এইফালে দাইল আৰু ঔটেঙাৰ জোলখিনিও হৈ গ'ল, টেঙা জোল। আৰু গৰমত আপোনালোকে এনেকৈ ঔটেঙা মাছৰ লগত খাই চাবচোন। আৰু মই কেতিয়াবা বাৰু পিঠাগুড়িৰ লগত বনোৱা এটা ৰেচিপি দিম। আজি এনেকৈ বনালোঁ দাইল দি। ঘৰত কেঁচা পিঠাগুড়ি নাছিলে আচলতে, মানে ঘৰৰ বৰা চাউলৰ পিঠাগুড়িহে আছিলে, ৰ'দত দি থোৱা। ঘৰুৱা যোনটো জাতি চাউলৰ পিঠাগুড়ি সেইটো নাছিলে, সেইটো কাৰণে মই এনেকৈ বনালোঁ দাইল দি। এনেকৈও ভাল লাগে, গৰমত আপোনালোকে খাব। আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল খাই। আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। তেতিয়াহ'লে বাই বাই।